নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম জবসাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি অসমে মিছন বাটচালয় স্কিমৰ অন্তৰ্গত 237টা পদ মুকলি কৰিছে। আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, চেলাৰী কিমান দিয়া আছে, গোটেইখিনি বিষয়বস্তুৱে আজিৰ ভিডিঅ'টিত আলোচনা কৰাৰ চেষ্টা কৰিম। লগতে আপোনালোকে আপোনালোকৰ নিজৰ গৃহ জিলাৰ পৰা এপ্লাই কৰিব পাৰিব। নিজৰ গৃহ জিলাটো ভালে সংখ্যক পদ মুকলি হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। বন্ধু-বান্ধৱীসকল এইখিনিতে ভিডিঅ'ৰ মেইন টপিকলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে চাকৰিৰ আপডেটবোৰ ৰেগুলাৰলি পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো আমি ৰেগুলাৰলি চাকৰিৰ আপডেটবোৰ এনেকৈ দি থাকোঁ। এতিয়া আহিছোঁ মেইন টপিকলৈ। বন্ধু-বান্ধৱীসকল ইয়াত চাব পাৰে প্ৰগ্ৰাম অফিচাৰৰ এটা পদ মুকলি হৈছে। ইয়াৰ বাবে চেলাৰী দিয়া আছে 34,755 ৰুপিছৰ। ইয়াৰ বাবে ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম পোষ্ট গ্ৰেজুৱেট নতুবা গ্ৰেজুৱেট কৰা হ'ব লাগিব ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইল্ড ডেভেলপমেণ্ট, হিউমেন ৰাইটছ, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, সাইকোলজি, ল', পাব্লিক হেল্থ, কমিউনিটি ৰিচাৰ্চ মেনেজমেণ্ট যিকোনো এটা আপোনালোকে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা হ'ব লাগিব। তাৰপাছত 2 নম্বৰত আছে একাউণ্টছ অফিচাৰৰ বাবে এটা পদ মুকলি হৈছে। ইয়াৰ বাবে চেলাৰী দিয়া আছে 23,170 টকা। ইয়াৰ বাবে এম.কম কৰা হ'ব লাগিব, লগতে টেলিৰ বিষয়ে জ্ঞান থকা হ'ব লাগিব, লগতে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ বিচাৰিছে আৰু মিনিমাম 3 বছৰৰ অভিজ্ঞতা লাগিব। তেনেকৈ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে এটা পদ মুকলি হৈছে। ইয়াৰ বাবে চেলাৰী দিয়া আছে 13,240 ৰুপিছকৈ। ইয়াৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে ডিপ্ল'মা নতুবা চাৰ্টিফিকেট লাগিব কম্পিউটাৰৰ। তেনেকৈ কাউন্সেলৰৰ বাবে পদ মুকলি হৈছে। 14টা পদ আছে। ইয়াৰ বাবে চেলাৰী দিয়া আছে 18,536 ৰুপিছৰ। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত পদসমূহ ইয়াত দিয়া আছে। বজালী, চৰাইদেউ, দৰং, ডিমা হাছাও, হোজাই, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং এই 14খন ডিষ্ট্ৰিক্টৰ বাবে 14টা পদ মুকলি হৈছে। ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি নতুবা সাইকোলজি নতুবা পাব্লিক হেল্থ কাউন্সেলিঙত। তেনেকৈ ছ'চিয়েল ৱৰ্কাৰৰ বাবে 8টা পদ মুকলি হৈছে। ইয়াৰ বাবে চেলাৰী দিয়া আছে 18,536 ৰুপিছৰ। ইয়াত ডিষ্ট্ৰিক্টসমূহ দিয়া আছে বজালী, বৰপেটা, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, চাউথ চালমাৰা, ৱেষ্ট কাৰ্বি আংলং। তাৰপিছত ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰা হ'ব লাগিব ছ'চিয়েল ৱৰ্কত নতুবা ছ'চিয়লজি নতুবা ছ'চিয়েল ছায়েন্সত। ছ'চিয়েল ৱৰ্কাৰ ফিমেলৰ বাবে 4টা পদ মুকলি হৈছে। ইয়াৰ বাবে চেলাৰী 18,536 ৰুপিছকৈ দিয়া হ'ব বুলি কোৱা হৈছে। তাৰপিছত ইয়াত ডিষ্ট্ৰিক্টসমূহ দিছে কোনখন ডিষ্ট্ৰিক্টৰ বাবে পদ মুকলি হৈছে। বঙাইগাঁও, শ্ৰীভূমি, তামুলপুৰ, ৱেষ্ট কাৰ্বি আংলঙৰ বাবে পদ মুকলি হৈছে। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্সত। তেনেকৈ একাউণ্টেণ্টৰ বাবে 22টা পদ মুকলি হৈছে। ইয়াৰ বাবে চেলাৰী দিয়া আছে 18,536 ৰুপিছকৈ। আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ ইয়াত দিয়া আছে কোনখন ডিষ্ট্ৰিক্টৰ বাবে পদ মুকলি হৈছে। বজালী, বাক্সা, বিশ্বনাথ, তাৰপিছত কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কাৰ্বি আংলং, কোকৰাঝাৰ, মাজুলী, শিৱসাগৰ, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলঙৰ বাবে পদ মুকলি হৈছে। তাৰপিছত ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰা হ'ব লাগিব কমাৰ্চত নতুবা মেথমেটিক্সত, লগতে কম্পিউটাৰ দক্ষতা থকা হ'ব লাগিব। তেনেকৈ ডেটা এনালিষ্টিছৰ বাবে পদ মুকলি হৈছে 14টা। ইয়াৰ বাবে চেলাৰী দিয়া আছে 18,536 টকা। ইয়াত ডিষ্ট্ৰিক্টসমূহ দিয়া আছে বজালী, বাক্সা, কাছাৰ, চৰাইদেউ, ডিমা হাছাও, হাইলাকান্দি, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, তিনিচুকীয়া আৰু ৱেষ্ট কাৰ্বি আংলং। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ষ্টেটিক্সত নতুবা মেথমেটিক্সত নতুবা ইকনমিক্সত নতুবা BCA কৰা হ'ব লাগিব। তেনেকৈ এছিষ্টেণ্ট কাম ডেটা এণ্ট্ৰি অপাৰেটৰৰ বাবে 20টা পদ মুকলি হৈছে। ইয়াৰ চেলাৰী দিয়া আছে 13,240 ৰুপিছকৈ। ইয়াৰ ডিষ্ট্ৰিক্টসমূহ দিয়া আছে বজালী, বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, তিনিচুকীয়া আৰু ৱেষ্ট কাৰ্বি আংলং। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট কোৰ্চ কৰা হ'ব লাগিব। তেনেকৈ এছিষ্টেণ্ট কাম ডেটা এণ্ট্ৰি অপাৰেটৰৰ বাবে
15টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 11916 rupees ইয়াৰ ডিস্ট্ৰিক্টসমূহ দিছে বজালি বাক্সা বিশ্বনাথ বঙাইগাঁও চৰাইদেউ ডিব্ৰুগড় হুজাই যোৰহাট কামৰূপ মেট্ৰ কাৰ্বি আংলং মাজুলী সাউথ সালমাৰা তামুলপুৰ আৰু ৱেষ্ট কাৰ্বি আংলং ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে কম্পিউটাৰ ডিপ্লোমা থকা হ'ব লাগিব তেনেকে এসিস্ট্যান্ট কাম ডেটা এন্ট্ৰি অপাৰেটৰৰ বাবে 20টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 11916 টকা ইয়াৰ ডিস্ট্ৰিক্টসমূহ আপোনালোকক মই জনাই দিছো বজালি বাক্সা বিশ্বনাথ বঙাইগাঁও চৰাইদেউ চিৰাং ধুবুৰী ডিমা হাছাও গোৱালপাৰা হাইলাকান্দি হুজাই কামৰূপ কাৰ্বি আংলং লখিমপুৰ মাজুলী নগাঁও সাউথ সালমাৰা শোণিতপুৰ তামুলপুৰ আৰু ৱেষ্ট কাৰ্বি আংলং ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে কম্পিউটাৰ সাৰ্টিফিকেট থকা হ'ব লাগিব তাৰপিছত আউটৰিচ ওয়াৰ্কাৰৰ বাবে পদ মুকলি হৈছে 37টা পদ আছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 10592 rupees কে ইয়াৰে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজত পদসমূহ ভাগ কৰি দিছে বজালিৰ বাবে আছে 2টা পদ বাক্সা বৰপেটা তাৰপিছত বিশ্বনাথ বঙাইগাঁও চৰাইদেউৰ বাবে 2টা পদ তেনেকে চিৰাং দৰং ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা হাইলাকান্দি হুজাই যোৰহাট কামৰূপ মেট্ৰ লখিমপুৰ মাজুলী মৰিগাঁও শিৱসাগৰ সাউথ সালমাৰা শোণিতপুৰ শ্ৰীভূমি তামুলপুৰ তিনিচুকীয়া আৰু ৱেষ্ট কাৰ্বি আংলঙৰ বাবে টোটেল 37টা পদ মুকলি হৈছে ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে কম্পিউটাৰৰ সাৰ্টিফিকেট থকা হ'ব লাগিব তেনেকে অফিচাৰ ইনচাৰ্জৰ বাবে 9টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 33100 rupees তাৰপিছত ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা হ'ব লাগিব ইন সোশ্যাল ওয়াৰ্কত নতুবা সোশিয়োলজি নতুবা চাইল্ড ডেভেলপমেন্ট নতুবা হিউম্যান ৰাইটছত তেনেকে কাউন্সেলৰৰ বাবে 3টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 23170 rupees ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেচন ডিগ্ৰী কৰা হ'ব লাগিব সোশ্যাল ওয়াৰ্ক সোশিয়োলজি অথবা পাব্লিক হেলথত তেনেকে ষ্ট'ৰ কিপাৰ একাউন্টেন্টৰ বাবে এটা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 18536 rupees কে ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেচন ডিগ্ৰী কৰা হ'ব লাগিব কমাৰ্চত অথবা মেথমেটিক্সত লগতে 1 বছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে তেনেকে হাউস ফাটাৰৰ 5টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 14562 rupees ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে 1 বছৰৰ এক্সপেৰিয়েন্স লাগে তেনেকে হাউস মাটাৰৰ বাবে 7টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 14564 rupees ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব তেনেকে প্যাৰামেডিকেল ষ্টাফৰ বাবে 5টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 11916 rupees ইয়াৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন জিএনএম অথবা এনএম পাছ কৰা হ'ব লাগিব তেনেকে আৰ্ট এণ্ড ক্ৰাফট কাম মিউজিক টিচাৰৰ বাবে পদ মুকলি হৈছে 9টা পদ এটো অকল মহিলা প্ৰাৰ্থীৰ বাবে ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব তেনেকে পিটি ইনস্ট্ৰাক্টৰ কাম যোগা ট্ৰেইনাৰৰ বাবে 10টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 10000 কে ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে ডিপ্লোমা নতুবা সাৰ্টিফিকেট কোৰ্স কৰা হ'ব লাগিব ফিজিক্যাল এডুকেশ্যনৰ তেনেকে কুকৰ বাবে 12টা পদ মুকলি হৈছে ইয়াৰ বাবে স্যালাৰি দিয়া আছে 9930 টকা ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে 1 বছৰৰ এক্সপেৰিয়েন্স লাগে তেনেকে হেল্পাৰ কাম নাইট ওয়াচমেনৰ বাবে 12টা পদ মুকলি হৈছে স্যালাৰি দিয়া আছে 9000 কে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে 1 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু এটো কেৱল মহিলাৰ বাবেহে তেনেকে হেকত হাউসকিপাৰৰ বাবে 4টা পদ মুকলি হৈছে স্যালাৰি দিয়া আছে 9000 কে ইয়াৰ বাবে মিনিমাম 8 পাছ কৰা হ'ব লাগিব আৰু লোকেল প্ৰাৰ্থী হ'ব লাগিব আৰু এই পদসমূহ কেৱল মহিলাৰ বাবেহে তাৰপিছত আইছো ইয়াৰ এজ লিমিট দিয়া আছে এজ ক্ৰাইটেৰিয়া দিয়া আছে মিনিমাম 21 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2025 চনৰ ভিতৰত তাৰপিছত এসসি এসটিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত 5 বছৰ বয়সৰ ৰেহাই দিয়া আছে তেনেকে ওবিসি এমওবিসিৰ বাবে 3 বছৰৰ তাৰপিছত পিডব্লিউবিডিৰ বাবে 10 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে বন্ধু-বান্ধৱীসকল এই আটাইবোৰ পদৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিবলৈ হলে আপোনালোকে www.recruitment.mbassam.com ত গৈ এপ্লাই কৰিব পাৰিব মই ডেসক্ৰিপচনত ইয়াৰ লিংক দি দিম তাৰপিছত ইয়াৰ 16 আগষ্টৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো হৈছে 30 আগষ্ট সো 30 আগষ্টৰ আগে আপোনালোকে এপ্লাই কৰি ল'ব সো বন্ধু-বান্ধৱীসকল আজিলৈ আহিছো আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে চেনেলত সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম কাইলৈ নতুন এটা চাকৰি খবৰ হৈতে আজিলৈ আহিছো বাই বাই